Hey everyone, welcome back to my channel. আজি হ'ল 7 তাৰিখ আৰু আজি আমাৰ সবৰে জানেই সবৰে গাঁৱে গাঁৱে ইলেকশ্যন আছে আৰু সেইকাৰণে আজি আমাৰ অফো আছে। মই এতিয়া ভোট দিবলৈ যাওঁ, ভোট দি যাই কিনে আহি কিনে মোৰ অলপ কাম আছে বেলেগত সেইখিনি কৰিম আৰু আপোনালোককো দেখাম দিনটোত কি কি কৰোঁ। তো আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া পুৰা ৰেডি মই ভোট দি কিনে বাহিৰে মই গুৱাহাটী যাম, তাত মোৰ অলপ কাম আছে আৰু এয়া আৰু আজি ড্ৰেছটো আজি মই সেই আউটফিট ভিডিঅ' বনোৱা নাই বিকজ এই ড্ৰেছটোৰ অলৰেডি মই আপলোড কৰি থৈছোঁ শ্বৰ্টছত, সেইকাৰণে। আৰু ইয়াৰ লগত মই পিন্ধিছোঁ মেটচিং ইয়াৰিং, চিলভাৰ ইয়াৰিংছ, ইয়াতে পিংক হিঞ্চ আছে অলপ আৰু অকণমান ব্লাছ এণ্ড নিউড লিপষ্টিক ডান। আৰু চিৰিয়েল ভিজি থকাৰ কাৰণে একো ষ্টাইল দিয়া নাই, যাওঁতে শুকাই যাব তেতিয়া বাটতে ষ্টাইল কৰি ল'ম। আৰু মইতো এনেও ষ্টাইল নকৰে, এনেও চুলি মেলাই থাকে, মোৰ সেয়াই ষ্টাইল। আৰু এয়া আমি যাই আছোঁ ভোট দিবৰ কাৰণে। হাই কৈ দি, হাই হাই কৈ দি। আৰু ভোট কেন্দ্ৰত আহি দেখা পালোঁ যে বহুত লাইন আছিলে আৰু মোৰো যিহেতু ডক্টৰৰ এপইণ্টমেণ্ট লোৱা আছিলে সেইকাৰণে দেৰি নকৰি মই গুচি আহিলোঁ। ভাবিছোঁ ৰিটাৰ্ণ আহি কিনে ভোটটো দি দিম। আৰু গাড়ীত ইমান বেছি টাৰ্ণা আছিলে যে মই সেইদিনাখনে গাড়ী পোৱাত বহুত অসুবিধা হ'ল আৰু জল্দি কিবাকৈ এখন গাড়ী পাই তাত উঠি লৈছোঁ। আৰু গাড়ীৰ পৰা মই আমিনগাঁও চেকপোষ্টত নামি ল'লোঁ। সেইফালৰ পৰা মানুহজনো আহিছে, আমি দুয়ো আজি একেলগে যাম যিহেতু গাড়ী বহুত কম আছে সেইকাৰণে তেওঁৰ লগতে যাম। আৰু হেল্ল' এভৰিৱান, আৰু ৰখি আছোঁ ইয়াতে। কি ৰ'দ আজি বাবা, গাড়ীও নাছিল বাৰু, চুলিৰ টাই আপ কৰি ল'লোঁ। অলৰেডি চুলিৰ অৱস্থা বেয়া হৈ গৈছে বাইকত। কি কৰি আছা? মোৰ আপিডত হেৰি তাপিলাখান পুৰি যাব না, সেইকাৰণে অলপমান চিটটো অলপ ঠাণ্ডা কৰি আছে। কিমান টাইম ৰখিছোঁ জানানে? মোক ওলোৱা টাইমত কৈছা জানানে? মই ভিডিঅ' কৰিব লাগে, মানুহ ওলাব লাগে, হেৰি কৰিব লাগে, কিন্তু বুজি পাব লাগে ন, তোমাৰ দেৰি হয় আহোঁতে। ঠাণ্ডা কৰা তাড়াতাড়ি। আজি আৰু ইলেকশ্যন কাৰণে গাড়ীৰ বহুত বেছি অসুবিধা আছিলে, সেইকাৰণে আপোনালোকে দেখাই পাইছে যে কাষৰ ফালে চাওকচোন কিমান বেছি ট্ৰাফিক আছিলে। আৰু তথাপিও আৰু আমি লাহে গৈ আছোঁ, জালুকবাৰী পাই গ'লোৱে। আৰু তাৰ পৰা আমি আদাবাৰীত থকা ভিটোত সোমালোঁ। ইয়াৰে মেন্স কালেকশ্যনৰ হিউজ ভেৰাইটি পোৱা যায় আৰু বহুত এফৰ্ডেবল ৰেঞ্জৰো হয় ভিটোৰ কাপোৰবোৰ, সেইকাৰণে আমি তেওঁৰো কিবা কিবি ল'বলগীয়া আছিল, জল্দি লৈ ল'লোঁ। এতিয়া আমি কিবা খাব যাই আছোঁ, তাৰপিছত আমি যাম বেলেগত। সোমবাৰৰ কাৰণে এইখনত আহিছিলোঁ বিৰিয়ানী খাব। এতিয়া লৈছে কলকাতা বিৰিয়ানী আৰু মই লৈছোঁ হায়দৰাবাদী বিৰিয়ানী। দুয়োটাই বহুত ধুনীয়া ন, বহুত ধুনীয়া। কেতিয়াবা আদাবাৰীত আহিলে এইখনত ট্ৰাই কৰিব পাৰে, ভাল লাগিছে বিৰিয়ানীটো খাই। আৰু আমি বিৰিয়ানী খাবৰ কাৰণে গৈছিলোঁ এইখনতে, আৰু আপোনালোকে গুৱাহাটী আহিলে কেতিয়াবা এইখনত ট্ৰাই কৰিব পাৰে, বহুত বেছি ধুনীয়া হয়। In the midnight glow where the stars align, we lose ourselves in the rhythm divine. Underneath the sky painted with dreams, we're chasing the echoes of silent screams. Caught in ডক্টৰক দেখাই মেলি পল্টন বজাৰতে থকা জুডিঅ'ত আমি সোমালোঁ। মই মানে বহুত দিনৰ পৰা ৰিলছ দেখা পাই আছিলোঁ জুডিঅ'ৰ ছামাৰ কালেকশ্যনৰ, সেইকাৰণে ভাবিলোঁ এবাৰ সোমাই কিনে চাওঁ। এইবাৰ ছামাৰৰ বহুত কিউট কালেকশ্যন আহিছিলে জুডিঅ'ত, তাৰপিছত ময়ো কিবা কিবি ট্ৰাই কৰি চালোঁ। আৰু দুটামান কিবা কিবি ল'বলগীয়া আছিলে, তো লৈ ল'লে। আৰু বেছি দেৰি নকৰি আমিও ইয়াৰ পৰা ওলালোঁ। আৰু গোটেই সপ্তাহটো ফেচ পেক হৈ মই যিমান বগা হৈছিলোঁ, সেই এদিনতে মই ৰ'দ খাই কিনে গোটেইখিনি ক'লা হৈ গ'লোঁ। এয়া জালুকবাৰীত আকৌ ট্ৰাফিক পালোঁ আৰু ট্ৰাফিকখিনি ভাঙি কিবাকৈ আমি ব্ৰিজ পালোঁ। আৰু মই জল্দি ঘৰত যাই আছোঁ কাৰণ মোৰ ভোট দিবলগীয়াও আছে, টাইম পাৰ হৈ যাব, সেইকাৰণে একদম ফাই ঘৰত যাই আছোঁ। আৰু আমি দুয়োজনে চাৰিআলি পাই গ'লোঁ আমি, যিহেতু ৰাস্তা খালী আছিলে আজি, সেইকাৰণে টাইমতে আহি যাব পাৰিলোঁ। আৰু ভোট কেন্দ্ৰ আহি পোৱাৰ পিছত দেখা পালোঁ যে যাওঁতে যিমান বেছি ভিৰ আছিল তাতকৈ 3 গুণ বেছি এতিয়া ভিৰ হৈছে, কিন্তু মই এতিয়া ভোটটো দিয়ে যাম। একদম শাৰীৰ শেষত আছিলোঁ, হ'লেও মই ভাবিছোঁ ভোটটো দি যামেই। আৰু আহি পালোঁ কিবাকৈ আৰু ভোটটো দি কিনে ওলালোঁ। আৰু মোৰ আঙুলিটোৰ অৱস্থা এয়া কৰিছে, মই ভাবিছিলোঁ অলপ এষ্টেটিককৈ লগাই দিব, কিন্তু এয়া মাহী আৰু মানুহজনক মাত চাত দি লগালে, কথা পাতিলে। চব কাম কৰি ভোটো দিলোঁ আৰু এতিয়া আমি যাই আছোঁ ঘৰলৈ, আমি দুয়োজন।
আহি কেনে এতিয়া এনেকৈ মেগী পাৰ্টি কৰি আছোঁ আৰু অলপ পিছতে ভাত পানী বনাম ভাত পানী বনাই খাই লৈ শুই যাম চ' ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ আৰু মোৰ চেনেলটোলৈ যদি আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে দেন মোৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগৰ পৰা যদি মোৰ ভিডিঅ' চাই আছে দেন মোৰ ভিডিঅ'টো আৰু চেনেলটো আপোনালোকে নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব বাই বাই